নমস্কাৰ, মই পম্পী শৰ্মা খাউন। আজি বৰা চাউলৰ নিমখীয়া জুতি এটা জলপানৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো ভাল লাগিব। এতিয়া আহকচোন ৰেচিপিটো চাওঁ। মই আজি বৰা চাউলৰ জলপানখিনি বনাবৰ কাৰণে প্ৰথমে এটা বাউল ল'লোঁ। তাতে 1 কাপ বৰা চাউল আৰু অলপমান পানী দি প্ৰায় মই 3 ঘণ্টামান সময় তিয়াই ৰাখিম। ইচ্ছা কৰিলে আপোনালোকে গোটেই ৰাতিটোও তিয়াই থ'ব পাৰে। এইদৰে মই বৰা চাউলখিনি তিয়াই ৰাখিম প্ৰায় 2-3 ঘণ্টামান সময়। তাৰ পাছত এটা ভালদৰে ধুই এটা খৰাহীত টুকি ল'ম। তাৰ পাছত মই জলপানখিনি প্ৰস্তুত কৰিম। এতিয়া মই আপোনালোকক দেখাইছিলোঁ প্ৰথমে বৰা চাউলখিনি প্ৰায় 2-3 ঘণ্টা সময় মই এইদৰে পানীত তিয়াই ৰাখিলোঁ। এতিয়া মই এটা খৰাহীত চাউলখিনি টুকি ৰাখিম যাতে পানীখিনি সম্পূৰ্ণকৈ গুচি যায়। মই ইয়াত ধুইয়ে লৈছোঁ চাউলখিনি। এতিয়া এইদৰে এটা খৰাহীত মই খৰাহীত বৰা চাউলখিনি মেলি ৰাখিম অলপ দেৰি যাতে পানীটো খুব ধুনীয়াকৈ টোক খাই যায়। তাৰ পাছত মই বৰা চাউলৰ জলপানখিনি প্ৰস্তুত কৰিম। এতিয়া বৰা চাউলৰ জলপানখিনি প্ৰস্তুত কৰিবৰ কাৰণে মই ইতিমধ্যে আপোনালোকক দেখালোঁ চাউলখিনি টুকি ৰাখিলোঁ। এতিয়া এখন ননষ্টিকৰ মই কেৰাহী পাতিছোঁ, তাতে ঘিউ দিম। মই ঘিউ 2 চামুচ দিছোঁ। ঘিউখিনি গলি আহিছে। এতিয়া মই যিখিনি চাউল টুকি ৰাখিছিলোঁ চাউলখিনি মই দি ভাজি অলপ সময়। এইদৰে চাউলখিনি প্ৰায় মই 5 পৰা 6 মিনিটমান সময় ভাজি ল'ম। তাৰ পাছত হিচাপ অনুসৰি অকণমান পানী যোগ কৰি ঢাকি দিম যাতে ভাপতে বৰা চাউলখিনি সিজি যায়। আৰু মই ইয়াত এতিয়া নিমখ যোগ নকৰোঁ, যিহেতু মই ভাজি বা কেঁচা বুটৰ লগত পৰিৱেশন কৰিম। তাত নিমখ লৈ ল'ব পাৰিব। আৰু এই একেটা ধৰণেই এইদৰে ভাজাৰ পাছত গুড় আৰু গাখীৰেও খাব পাৰিব। বৰা চাউলখিনি খুব সোৱাদ ভৰা হয়। আচলতে আমাৰ অসমীয়া জলপানখন এনেও খাই খুবেই ভাল লাগে, বিশেষকৈ বৰা চাউল। এয়া চাওক, চাউলখিনি প্ৰায় খুব ধুনীয়াকৈ মই ভাজি ল'লোঁ। প্ৰায় 5 পৰা 6 মিনিট সময় ভাজিলোঁ। এতিয়া মই ইয়াত কম পৰিমাণে পানী যোগ কৰিম আৰু ঢাকোন লগাই দিম যাতে ভাপতে বৰা চাউলখিনি খুব ধুনীয়াকৈ সিজে। এতিয়া মই ঢাকোন লগাই দিম। ঢাকোনত প্ৰায় 5-6 মিনিটমান সময় থ'ম আৰু যাতে খুব ধুনীয়াকৈ চাউলখিনি সিজে। সিজাৰ পাছত মই পৰিৱেশন কৰিম। এয়া বৰা চাউলখিনি প্ৰায় সিজিয়ে আহিছে আৰু 5 মিনিটমানৰ পাছতেই মই গেছৰ ফ্লেমটো অফ কৰি দিম। ইতিমধ্যে এয়া মই ঢাকোন উদঙাই দিছোঁ। খুব ধুনীয়াকৈ বৰা চাউলখিনি এয়া সিজি গৈছে। ইতিমধ্যে ভাপত দিয়া হৈ গৈছে।
এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া গৰমে গৰমে পৰিৱেশন কৰিম। এতিয়া মই এখন ফইল পেপাৰ পাৰিছোঁ, তাতে অকণমান তেল দিছোঁ আৰু এইদৰে অইল ব্ৰাছ কৰি লৈছোঁ। যিহেতু মই অকণমান চুঙাত দিয়া নিচিনা দেখুৱাব বিচাৰিছোঁ, সেইটো কাৰণে মই ফইল পেপাৰত ৰাউণ্ড কৰি এটা শেপ দি ল'ম চুঙাত দিয়াৰ নিচিনা। এইদৰে তেল দিয়া কাৰণটো এইটোৱে, যাতে বৰা চাউলখিনি লাগি নধৰে। এতিয়া প্ৰস্তুত কৰি লোৱা বৰা চাউলখিনি এইদৰে মই ফইল পেপাৰখনত দি দিছোঁ। এতিয়া মই এইদৰে ফইল পেপাৰেৰে ৰোলৰ নিচিনাকৈ চাওক, এইদৰে ৰোলৰ নিচিনা কৰি দিছোঁ। ইতিমধ্যে মই যিটো দেখুৱাইছিলোঁ বৰা চাউলৰ ৰোলৰ নিচিনা কৰি ল'লোঁ, এয়া সম্পূৰ্ণকৈ প্ৰস্তুত হৈ গৈছে। এতিয়া মই এয়া ভাজি বনাই লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ ভাজি ব্যৱহাৰ কৰিব পাৰিব, মানে খাব পাৰিব তাৰ লগত। এয়া মই ইয়াতে অকণমান ভাজি দিছোঁ। ইয়াত মই বিন, গাজৰ, আলু, কবি সেই ভাজিখিনি ব্যৱহাৰ কৰিছোঁ। আৰু এয়া আচাৰ, যিকোনো ধৰণৰ অকণমান আচাৰ ইয়াৰ লগত জুতি ল'ব, অকণমান আচাৰ দিছোঁ। আৰু কেইটামান কেঁচা বুট, মই দেশী বুট লৈছোঁ। দেশী বুটটো খুব ধুনীয়া হয় টেষ্টটো। এইদৰে অকণমান কেঁচা বুট দিছোঁ। আৰু এয়া কেঁচা জলকীয়া, ইয়াতে এটা কেঁচা জলকীয়া দিছোঁ আৰু পিঁয়াজ। এইদৰে বৰা চাউলৰ জলপান ভাগ প্ৰস্তুত কৰিলোঁ। খুব ধুনীয়া হয় খাবলৈ এইটো বৰা চাউলৰ জলপানৰ নিমখীয়া জুতি। আপোনালোকে এইদৰে গাখীৰ গুড়ৰ লগতো খাব পাৰিব। আৰু অকণমান নিমখ, ইচ্ছা কৰিলে অকণমান নিমখ আৰু কেঁচা তেলো ল'ব পাৰিব। এইদৰে খাই চাব, বৰা চাউলৰ জলপানৰ নিমখীয়া জুতি খুব ধুনীয়া হয়। আশা কৰোঁ ৰেচিপিটো ভাল লাগিব। এইদৰে বনাই খাই চাব।